তো মৰমৰ বন্ধু বান্ধৱীসকল তোমালোকে চাই আছা টুটি টিউশ্যন 4 আৰু মই হৈছোঁ ৰিণ্টু বৰা। আজি তোমালোকক ক'বলৈ গৈছে তোমালোকে যিহেতু বৰ্তমান সময়লৈকে মেট্ৰিক পৰীক্ষা শেষ হৈছে, তো মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ পিছত তোমালোকে কোনটো ষ্ট্ৰীমত নামভৰ্তি কৰিলে বা ছায়েন্স আৰ্টছ বা কমাৰ্চ কোনটো বিষয়ত তোমালোকে নামভৰ্তি কৰিলে তোমালোকৰ বহুতো সুবিধা হ'ব পাৰে বা কোনটো ষ্ট্ৰীমত তোমালোকে বেছি পাৰিবা, সকলো কথা আজি এই ভিডিঅ'টো ক'বলৈ চেষ্টা কৰিম। তো অকণো পলম নকৰাকৈ ভিডিঅ'টো মাজলৈ আগবাঢ়িছোঁ। তো তোমালোকে যদি বৰ্তমান আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাষত থকা বেল আইকনটো অল কৰি দিবা যাতে আমাৰ ভিডিঅ'ৰ সকলো ন'টিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাই থাকা। আৰু ভিডিঅ'টো যদি অকণমান ভাল পোৱা নাই ভিডিঅ'টো লাইক কৰিবা, এটা কমেণ্ট কৰিবলৈ নাপাহৰিবা। তো অকণো পলম নকৰাকৈ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। এতিয়া তোমালোকক কি হয়, তোমালোকে ওচৰ চুবুৰীয়া বা তোমালোকৰ জ্যেষ্ঠজনে তোমালোকক ক'ব যে তোমালোকে ছায়েন্সত লোৱা, ছায়েন্সত ল'লে বেছি ভাল। তো সেই বুলি কোনো কথা নাই, তোমালোকে ছায়েন্সতো ল'ব পাৰা, আৰ্টছতো ল'ব পাৰা বা কমাৰ্চতো ল'ব পাৰা। তাৰ পৰা কোনো কথা নাই, তোমালোকে নিজৰ মনৰ কথাটো ভাবিবা যে তোমালোকে কিহত ল'লে তোমালোকৰ সুবিধা হ'ব। নিজা মনৰ ইচ্ছা মতে এটা ষ্ট্ৰীম বাছি ল'বা। আৰু ছেকেণ্ড পইণ্ট যে তোমালোকে যেতিয়া তোমালোকৰ ক্ল'জ ফ্ৰেণ্ড থাকে, বহুতো বেষ্ট ফ্ৰেণ্ড, তেওঁলোকে যেতিয়া ছায়েন্সত লয় বা আৰ্টছত লয়, তোমালোকে সেই বেষ্ট ফ্ৰেণ্ডজনে যি লৈছে সেই ছাবজেক্টটোকে তোমালোকে ল'বলৈ চেষ্টা কৰা। কিন্তু সেইটো পৰাপক্ষত তুমি নকৰিবা। তোমাৰ মনে যি কয় সেই বিষয়ে তুমি ল'বা। কোনো কাৰো কথা শুনি বা মাষ্টৰ বা বহুতো শিক্ষকে কয়, তো সেই তেওঁলোকৰ কথা নুশুনি তোমাৰ মনে যি কয় সেই বিষয়ে শুনি যদি তুমি কোনো এটা ষ্ট্ৰীমত তুমি নিজে বাছি লোৱা, তেতিয়া তোমাৰ কি হয় যে তুমি নিজে পঢ়াৰ চান্সটো বেছি থাকে। আৰু তোমালোকে কি হয়, এই তোমাৰ নিজা মনে যিটো কয় সেইটো শুনা যদি তুমি পস্তাবলগীয়া নহয়। বহুতে পস্তায় এই ক্ষেত্ৰত, এই ষ্ট্ৰীমটো বচাৰ ক্ষেত্ৰত বহুতে পস্তায়। কাৰণ তোমাৰ বন্ধুজনে যদি ছায়েন্সৰ ষ্ট্ৰীমটো বাছি লয়, তো তুমিও যদি সেই বন্ধুজনে লোৱাৰ দৰে তুমিও তাৰ লগতে ছায়েন্সৰ ষ্ট্ৰীমটো বাছি লোৱা, তেতিয়া তুমি মূৰ্খামি কৰা হ'ব। কাৰণ তুমি নিজে অকণো বিবেচনা কৰি নাচালা মোৰ ছায়েন্স লোৱাটো ভাল হ'বলৈ নে আৰ্টছ বা কমাৰ্চ লোৱাটো বেছি ভাল হ'ব। তো সেই বিষয়ে তোমালোকে ভালদৰে ভাবিবা আৰু ভাবি শুনি এটা ষ্ট্ৰীম বাছি ল'বা, যাতে তোমাৰ শেষলৈ অকণো দিগদাৰী নহয় আৰু তোমালোকে সেই ষ্ট্ৰীমটোত পঢ়ি কমফৰ্ট ফিল কৰিবা।